बिसायख'थिनि बाना आरो इउपिपिएल दोलोआव हाबफैनाय सुबुंनि बानाया बिटिसि खुंथाय गोहो सोलायनायनि इसारा होदों। बिजाथिलाइ गथायनाय उनावबो लोब लोबै गुबुन गुबुन दोलोनिफ्राय इउपिपिएलआव हाबफैगासिनो। दिनै टंला टाउन कमिटिनि बारग' लेङाइ आफादगिरि टंला चेम्बार्स अफ कमार्सनि नेहाथारि सन्जय सेन आरो अशोक बिसास 2020 मदैबारि बियाबनि इलेक्शन स्टेरिं कमिटिनि लेङाइ आफादगिरि बिथांमोना दिनै इउपिपिएलआव हाबफैयो। আপুনি ইয়াতে কি ভাল পায় আপুনি জইন কৰিলে? মই একচুৱেলি বিপিএফৰ ষ্টিয়াৰিং কমিটিৰ ভাইচ চেয়াৰমেন আছিলোঁ আৰু টংলা টাউন কমিটিৰ মই বিপিএফৰ হৈ পিনি ভাইচ চেয়াৰমেন আছিলোঁ আৰু এতিয়া বৰ্তমান মই টংলা চেম্বাৰ কমাৰ্চৰ ছেক্ৰেটাৰী। মই বিপিএফৰ মানে ৰাজতান্ত্ৰিক চলাইছে, এওঁলোকে নিজৰ খাদ্যত কাম কৰিছে, বেলেগৰ খাদ্যটো মানে কাম কৰিব দিয়া নাই। মই ৰাইজৰ হৈ পিনি কিছুমান কাম কৰিব বিচাৰিছিলোঁ, তেওঁলোকে মোক বাধা বিঘ্নি কৰিছে। তাৰ কাৰণে মই বিপিএফক বেয়া পাইছোঁ আৰু এতিয়া মই ইউপিপিএফক আহি পিনি জইন কৰিছোঁ। ইউপিপিএলত কি ভাল দেখিলে আপুনি? ইউপিপিএল এটা নীতি আদৰ্শ আৰু প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰক মই দেখা পাইছোঁ টিভিৰ মাধ্যমত। বহুত কথাবিলাক তেখেতৰ ভাল লাগিছে আৰু তেখেতৰ নতুনকৈ আমাৰ আদৰ্শ পৰিৱৰ্তন কৰিব বিচাৰিছে। যিহেতু বিপিএফ দলে 16 বছৰ ক্ৰছ কৰি 17 বছৰত পৰিছে, আজিলৈকে তেওঁলোকৰ পৰিৱৰ্তন আৰু মানে ৰাজতন্ত্ৰটো কটা নাই আৰু কটাব বিচাৰিছে। সেইটো কাৰণে মই সেইটো দলত নাথাকোঁ বুলি মই ইউপিপিএত জইন কৰিছোঁ। আপুনি ইয়াৰ লগত আৰু কিমান আহিছে? আপুনি মোৰ লগত আৰু কেইজনমান আহিছে। আৰু ইয়াৰ পিছত আপুনি কেনেকুৱা দলটোক কি ধৰণে সহায় কৰিম বুলি ভাবিছে? মই দলখনক মানে সাহায্য কৰিব বিচাৰিছোঁ যে এওঁলোকে আমাৰ কেণ্ডিডেট উইন হৈ আহক আৰু আমাৰ বিটিচিত মানে ইউপিপিএলে চৰকাৰ বনাক আৰু তেওঁলোকৰ লগত আমি গোটেই সময়ত আছোঁ। ইমান দিন আপুনি নগৰ সমিতিৰ দায়িত্বত আছিল বুলি ক'লে বা ষ্টেৰিং কমিটি আছিলে, আপুনি তেওঁলোকে যিখিনি অনিয়ম কৰা বা তেনেকৈ আপুনি অভিযোগ কৰিছে তেতিয়া আপুনি প্ৰতিবাদ কেলৈ কৰা নাছিল? মই প্ৰতিবাদ কৰিবৰ কাৰণে মোৰ ভাইচ চেয়াৰমেন এওঁলোকে ৰাজনৈতিকভাৱে মোক কাটিছে। নাই, চকেজ নটিচ দিয়া নাছিলে। এই ক্ষেত্ৰত আৰু আপুনি কেনেকুৱা কি কৰিব? ইয়াৰ পিছত আপোনাৰ প্ৰতিবাদ কেনেকুৱা যাব? প্ৰতিবাদ মই এইটো পাৰ্টিত আহি পিনি মই নিজৰ আদৰ্শ আৰু ব্যক্তিগত ৰাইজৰ কাৰণে কামবিলাক মই কৰিব পাৰিম বুলিহে এইটো দলত মই আহিছোঁ। সমাগত নিৰ্বাচনত কেনেকুৱা হ'ব? ইউপিপিএল আৰু বিপিএফৰ যিখন যুঁজ কেনেকুৱা হ'ব? যুঁজটো মানে আমি মানে ইউপিপিএলক জিতাই লৈ যাম আৰু ইউপিপিএলক চৰকাৰ গঠন কৰিব বুলি আমি আশাবাদী। এইটো কাৰণে মই বিপিএফক আহিছোঁ। বিপিএফক কি আহ্বান জনাব? তেওঁলোকে চৰকাৰ নৰ্মেল মানুহৰ দৰে জীয়াই থাকক আৰু চাওক এইটো চৰকাৰ কেনেকৈ চলাইছে। যিখন যুঁজ কোন দিশে আগবাঢ়িছে? ইউপিপিএলতো জয় হ'বই আৰু প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ হ'ব, এইটো 100% খাটাং। ইতিমধ্যে আপোনালোকে মানে বঠা ইউপিপিএলত দিয়ে গৈছে, এইটো আপোনালোকে দেখিবলৈ পাইছে। আৰু আজি সঁচাকৈ আমি আনন্দিত হৈছোঁ যে বিপিএফৰ টাংলা টাউন কমিটিৰ ভাইচ চেয়াৰমেন আজি ইউপিপিএলত জইন কৰিছে। এইটো টেইলাৰ, ইয়াৰ আপুনি ফিনিচিংটো আৰু কেইদিন পিছত আপোনালোকে চাব পাব। আৰু মই ভাবিছোঁ তেওঁলোকে আৰু বেছি দিন নাই, তেওঁলোকে অপজিশ্যনত বহিব লাগিব, এইটো খাটাং। আৰু ইউপিপিএলে এটা পুনৰ বিটিআৰ বনাব, এইটো আমি আশাবাদী। আৰু আপোনালোকে জানে আমি নভবা কাম কৰিছে বিটিআৰৰ প্ৰমোদ বড়োৰ নেতৃত্বত। আজি NITৰ নিচিনা, আজি কেঞ্চাৰ হস্পিটেলৰ নিচিনা, আজি ইউনিভাৰ্চিটিৰ নিচিনা আমি জীৱনত ভবা নাই। সেইলৈ আজি আমাৰ মানে বিটিআৰত হ'বলৈ আহি আছে। আৰু সঁচাকৈ ইয়াৰে যিখিনি আনএমপ্লয়ড আছে সেইখিনি এমপ্লয়ড হ'ব, সংস্থাপন হ'ব, এইটো আমি আশাবাদী। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ যোনটো ব্যক্তিত্ব, সঁচাকৈ আজি যোনটো ভাৰতবৰ্ষে মানে মোদীক যেনেকুৱা লৈ প্ৰাউড ফিল কৰে ভাৰতবৰ্ষে, আজি আমি বিটিআৰে প্ৰমোদ বড়োৰ নেতৃত্বত আমি প্ৰাউড ফিল কৰিছোঁ। এনে এজন ব্যক্তিত্ব পাইছোঁ যে ব্যক্তিত্বৰ তলত আমি কাম কৰিবলৈ আমি সুবিধা পাইছোঁ। আপুনি বিজেপিৰ টিকেট নোপোৱাৰ কাৰণে ইউপিপিএলত অহা বুলি এটা নাই, এইটো কথা নহয়। মই আগৰ পৰাই 10 বছৰৰ আগৰ পৰাই প্ৰমোদ বড়োৰ যোনটো ব্যক্তিত্ব, মই সঁচাকৈ আপ্লিত হৈছোঁ তেওঁৰ কাৰণে। কিন্তু কিবা কাৰণত মোক কিছু মিছগাইড কৰিছে, নহ'লে মই কেতিয়াই ইউপিপিএলত জইন কৰিলোঁ হয়। কিন্তু মোৰ মনটো ইউপিপিএলত। মই বিজেপিত যদি কেইদিনমান গৈছিলোঁ টিকেটৰ কাৰণে, কিন্তু মনটো মই প্ৰমোদ বড়োৰ নেতৃত্বতে কাম কৰিব বুলি মোৰ এটা অন্তৰে কৈছিল। আজি সঁচাকৈ মই প্ৰমোদ বড়োৰ নেতৃত্বত আহি মই সঁচাকৈ যিখিনি বিজেপিত যাই পেলাই মই যি আনন্দিত হোৱা নাছিলোঁ, প্ৰমোদ বড়োৰ নেতৃত্বত আহি মই সঁচাকৈ আনন্দিত হৈছোঁ। আপোনালোকৰ এই টিমটোৱে ইউপিপিএলক কিমানখিনি ভোটে সহায় কৰিব? 100% ক্ষতি কৰিব। আপোনাক মই আজি কওঁ, বিপিএফে যদি সঁচাকৈ বেংগলী কমিউনিটিক ভাল পাইছিল, আজি মাথানগুৰিৰ যোনটো গৌতম দাস তেওঁক টিকেট কাটিছে বিপিএফে।
এইটো উদাহৰণস্বৰূপ তেওঁ BPF বেংগলী সমাজক কিমান ভাল পায় আজি চাবলৈ পাব আপুনি BTRত আজি মাত্ৰ এজন মাত্ৰ তেওঁক টিকেট দিছে অহা দিনত তেওঁকো কাটিব সেইকাৰণে তেওঁকো মই আহ্বান জনাইছো সময় থাকোতে BPF এৰি BTR UPPলত জইন কৰক একে সময়তে কিন্তু জগদীশ চৰকাৰ বঙালী সম্প্ৰদায়ৰ মানে বেংগলী সম্প্ৰদায়ৰ আছে এই ক্ষেত্ৰত আপুনি সেইটো কথাটো নুই কৰিব নোৱাৰে নাই চাওক মই আপোনাক এটা কথা কৈছো আমি তেওঁৰ কথা ক'ব নোৱাৰো তেওঁৰ কি ব্যক্তিত্ব লৈ তেওঁ BPFত আছে মই এইটো ক'ব নিবিচাৰো কিন্তু মই আশাবাদী BTRত থকা সকলো বেংগলী সম্প্ৰদায় অলৰেডি গৰাখহনীয়া হৈছে BPFত UPPলত দলে দলে যোগদান কৰিছে তাৰ উদাহৰণস্বৰূপ আপোনালোকে দেখিবলৈ পাইছে যে প্ৰমোদ বড়োৰ নেতৃত্বত যে BTR এটা সোণৰ BTR হ'ব সেইটো সবেই জ্ঞাত খালি কেৱল বঙালী সম্প্ৰদায় বুলি নহয় BTRত থকা বড়ো জনগোষ্ঠী হওক আৰু অসমীয়া জনগোষ্ঠী হওক নেপালী হওক আদিবাসী হওক সবেই কিন্তু দলে বলে BTRত UPPলত যোগদান কৰিবলৈ ধৰিছে মুদৈবৰী আৰু খালিংজৰত আপোনালোকৰ প্ৰভাৱ কিমান 100% প্ৰভাৱ আৰু আমি এইটো 100% জিকিয়াই পঠাম এইটো আমি 100% আমি প্ৰমোদ বড়োৰ নেতৃত্বত আমি আজি আমাৰ প্ৰাউড ফিল কৰিম যে আপোনাৰ খালিংদুৱাৰ আৰু মুদৈবাৰী আমি জিকি পঠিয়াবলৈ আমি সমৰ্থ হ'ম